কৰিছে আমি ধন্যবাদ দিওঁ আৰু আজি কাৰ্বি আংলং ৰাইজে ইমান দিনে আপোনাক বিপক্ষে আজি কোনোবা কৈছিলে নেকি আপুনি ডেভেলপমেণ্ট কৰা নাই আজি কেতিয়াবা আপোনাৰ 2 টাৰ্ম আপোনাৰ এমএলএ হল আপোনাৰ হে এগেইনষ্টত ফাৰ্ষ্ট আপোনাক কোনোবা কৈছিলে নেকি যে আপুনি যে আৰ্টিকল 244 এৰ কথা আপুনি কোৱা নাই বুলি আপুনি কেতিয়াবা ভাবিছিলে নেকি যে কাৰ্বি আংলঙৰ বিষয়ে মই দুই একটা কথা কম বুলি কিন্তু আজিলৈকে আপুনি অট'নমাছ ষ্টেটৰ কথাটো আজিলৈকে আপুনি মোক ভুলাই নাই নেকি মোৰ জনাত আপুনি এমএলএ হয় লেজিসলেটিভ পাৱাৰ এছেম্বলিত বহিব আপুনি তাত উত্থাপন কৰিব লাগে আৰ্টিকল 244 এই কথা আপুনি ক'ব লাগিব আপুনি অট'নমাছ ষ্টেটৰ কথা ক'ব লাগিব কাৰণ ইয়াত কাৰ্বি আংলং হয় যেটা কাৰ্বি আংলঙৰ চিন্তা আপুনি কৰিব লাগিব আপুনি নিজ স্বাৰ্থৰ কাৰণে কৰিলে নহব আৰু আজি সেই আপুনি 2 টাৰ্ম এমএলএ হোৱাৰ পাছতো আমাৰ বকাজান এলএ বুলি নহয় কাৰ্বি আংলং ৰাইজেও আজিলৈকে আপোনাৰ ওপৰত ভুল মন্তব্য কোনো কৰাও নাই যে আপুনি এজন এমএলএ হয় কিয় আপুনি অট'নমাছ ষ্টেটৰ কথা কোৱা নাই আপুনি কিয় আৰ্টিকল 244 ওপৰত কোৱা নাই আকৌ আপুনি কিয় ডেভেলপমেণ্ট আনা নাই আজিলৈকে কোৱা নাই কিন্তু আপুনি এই দিনাখন গুৱাহাটীৰ যেটো মাজজনী প্ৰগ্ৰামৰ সময়ত মিডিয়াসকলক সোধা প্ৰশ্নত আপুনি যি কথা কৈছিলে সেই কথা খাৰলৈ আপুনি কৈছিলে আৰ্টিকল 244 এ পালে আমাৰ কাৰণে লছ হ'ব মানে বেক মানে আপোনাৰ মতে এইটোই দেখুৱাইছে যে অট'নমাছ ষ্টেট নালাগে আৰু বিচাৰিব নালাগে আৰ্টিকল 244 এ বি নালাগে আৰু বিচাৰিব নালাগে এই কথাটোই আপুনি প্ৰমাণিত কৰিছে মানে কাৰ্বি আংলঙৰ ৰাইজে মানে সেই বস্তুটো মানে নিমাত হ'ব লাগিব মানে একো ক'ব নালাগে আপোনাৰ মতামতৰ মতে কিন্তু সেই কথা খাৰলৈহে আপোনাৰ আজি এই পৰিস্থিতি এই পৰ্যায়ত আহিছে যে আপোনাৰ মূৰ্তি দা কৰিব লগা কাৰণটো সেইটোহে কিন্তু সেইটো নহয় যে আমি কোনো জাতি বিৰোধী কৰা নহয় কোনো ধৰ্ম বিৰোধী কৰা নহয় আজি আমি প্ৰেছ মিট কৰিছো আমি শান্তি আৰু সম্প্ৰীতি আৰু ঐক্য হবৰ কাৰণে আজি এই প্ৰচাৰ মিডিয়া পাৰ্সন সকলৰ যোগেদি সাংবাদিক সকলৰ যোগেদি যাতে এই প্ৰচাৰটো চলে ডক্টৰ মুমিনৰ ক্যাৰেক্টাৰটো কেনেকুৱা তেখেতৰ স্বভাৱটো কেনেকুৱা তেখেতৰ চৰিত্ৰটো কেনেকুৱা এই কথাটো ৰাইজে অৱগত হওক বুলি আজি আমি প্ৰেছ মিট মাতিছো আজি এভেকশনৰ কথা কওক তেতিয়াহ'লে কিয় এভেকশন কৰা নাই আজিতো হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছিলে সেই কেইদিনৰ আগতে হিমন্ত কোৱা কথাটো হিমন্ত কৈছিলে ছাৰ এইটো যে এভেকশন হ'ব লাগে বুলি কৈছিলে যেটো উৰিয়াম ঘাটলৈকে আমাৰ এইটো বৰ্ডাৰলৈকে এভেকশন কৰিছে তেতিয়াহ'লে লাহৰিজান খটখটি আৰু পিজিআৰ ভিজিআৰ এলেকা তেতিয়াহ'লে সেইসমূহ ঠাইত কিয় এভেকশন কৰা নাই কিন্তু আপুনিতো সেইবোৰ ক'ব লাগে মানে সেইটো ক'ব নালাগে মানে আপোনাৰ মতে এভেকশন হ'ব নালাগে হিমন্ত যদি কৈছে এভেকশন হ'ব লাগে সেই কথাটো কেলে কোৱা নাই আজি আৰ্টিকল 244 এ এগেইনষ্টত আপুনি কিয় ক'ব তেখেত ক'লে বুলি যে আপুনি ক'ব এই কথাটো নহয় আপুনিতো ক'ব লাগে যে আমাৰ ডেভেলপমেণ্টেও দিছে আকৌ লাগিব আকৌ লগাৰ পাছতো আমি আমাৰ দাবী কি কাৰ্বি আংলং জনসাধাৰণৰ দাবী কি আছিলে যে অট'নমাছ ষ্টেট বা আৰ্টিকল 244 এ যেটো সংবিধানত লিখা আৰু তাত জিলিকি থকা দফাৰ মতে যেটো প্ৰাপ্য সেই প্ৰাপ্যটো কাৰ্বি আংলং ৰাজ্যে বিচাৰিছে গতিকে হিমন্ত ছাৰ বা মোদী ছাৰ আপোনালোকে অতি শীঘ্ৰে আমাৰ চৰকাৰ থকা সময় বা মূল কাৰ্যকালত দিয়াৰ ব্যৱস্থা কৰাটো হক বুলি আপুনি দাবী কৰিব লাগিছিলে বা মেমৰেণ্ডাম দিব লাগিছিলে বা কাউন্সিলৰ লগত আলাপ আলোচনা কৰি সেই বস্তুটো ৰিজলিউশন আপোনালোকে ল'ব লাগিছিলে কিন্তু আজি আপোনাৰ মতামতটো আজি দেখাই দিলে আপোনাৰ ক্যাৰেক্টাৰটো আমাক দেখুৱাই দিলে যে আৰ্টিকল 244 এ যাতে মানে আমি দাবী কৰিব নালাগে আৰু আমি বিচাৰিব নালাগে এই কথাটো কোৱাটো আমাৰ কাৰণে লছ বা লাভ এই কথাটো আমাৰ জনসাধাৰণে জানে তেতিয়াহ'লে যে অট'নমাছ ষ্টেটৰ কাৰণে যে কিমান মানুহে যে বলিদান হ'ল সেই সকলৰ শ্বহীদ হ'ল তো সেই শ্বহীদ সকলৰ আজি তেওঁলোকৰ আত্মা কি ক'ব আপোনাক কেতিয়াও ৰেসপেক্ট নিদিয়ে সেই আত্মাসকলক যিসকল শ্বহীদ হৈ গ'ল আজি চেমছন সিংটিৰ আপুনি কথা কৈছিলে যে আমুক ফেমিলিৰ লগত আমাৰ ৰিলেটেড আছে আমুকৰ লগত আমাৰ কানেকশ্যন আছে আপুনি এতিয়া নিজৰ পৰিচয় দেখুৱায় কিন্তু আজি চেমছন সিংটিও আপোনাক গালি পাৰি আছে আপোনাক আপুনি জানে নে নাজানে এই কথাটো আজি চেমছন সিংটিৰ তেজৰ কথা আপুনি জড়িত আছে ব্লাডৰ লগত আপোনাৰ কানেকশ্যন আছে বুলি কৈছে কিন্তু আজি চেমছন সিংটিও আপোনাক আজি ঠুকিছে আপোনাক
আজি চেমছন সিংকে আপোনাৰ কাৰণে তেওঁ কান্দিছে আজি আপোনাৰ কাৰণে চেমছন সিংটিৰ লগত যিসকল লগত শ্বহীদ বৰ্তমান যিমানখিনি শ্বহীদ হৈছে এই আৰ্টিকল 244 দাবীৰ ওপৰত তেওঁলোকৰ দাবী কৰা ব্যক্তিসকল বৰ্তমান যদিও নাই তেওঁলোকৰ মনত এটা আঘাতপ্ৰাপ্ত হানিছে আপুনি কিন্তু সেই সমূহৰ আত্মা কেতিয়াও আপোনাক ক্ষমা নকৰে আপোনাক কেতিয়াও ক্ষমা নকৰে সেইসকল আৰু বৰ্তমান যিসকল আমি আছো বৰ্তমান যিসকল আছে সেই সমূহ জাতি জনগোষ্ঠীৰ লোকসকলেও আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু কৰিব নোৱাৰে এই কথাটো স্পষ্ট আজি মই প্ৰেছ মিট যোগেদি আপোনাক ভকিয়নি বুলি নহয় আপোনাক অৱগত কৰিছো ছাৰ বুলি কৈছো আপোনাক ৰেছপেক্ট কৰিছো আজি আমাৰ 244 এই হলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰা আপুনি আমাৰ ভৱিষ্যত চিন্তা কৰক আমাৰ ভৱিষ্যত আছে আৰ্টিকল 244 অটোনমাস ষ্টেট হলে আমাৰ কি হ'ব আজি নাগালেণ্ড সুকীয়া ৰাজ্য আছে ষ্টেট আছে নাগালেণ্ড ষ্টেট আছে মিজোৰাম ষ্টেট আছে মেঘালয় ষ্টেট আছে অন্যান্য জাতি অন্যান্য দেশৰ ষ্টেট আছে আজি নেপাল আছে মিজোৰাম আছে নাগালেণ্ড আছে মণিপুৰ আছে ত্ৰিপুৰা আছে আজি বিভিন্ন বিহাৰ আছে বেংগলী ৱেষ্ট বেংগল আছে আদিবাসী ঝাৰখণ্ড উৰিষ্যা আছে এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠী নিজৰ এটা স্থান আছে সেই স্থানৰ অধিকাৰ কি আছে সেই অধিকাৰ এক্সপাৰ ল কনষ্টিটিউচন আছে আপুনি এজন ৰাজনৈতিক নেতা হয় এজন নেতা হৈ যদি এই সংবিধানৰ কথা নাজানে ইতিহাসৰ কথাই নাজানে তেতিয়া আপুনি কিহৰ বিধায়ক আপুনি কাৰ্বি আংলঙৰ ইতিহাস একোৱেই নাজানে আজিলৈকে আজি আপুনি অসম বুৰঞ্জীৰ কথা একোৱেই নাজানে আপুনি আজি অসমৰ যিমান আন্দোলন কৰি আছে সেই শ্বহীদসকলৰ কথা আপুনি একোৱেই নাজানে আজি আপুনি ভাৰত স্বাধীনৰ কথা আপুনি একোৱেই নাজানে আজি কনষ্টিটিউচনৰ কথাই যদি আপুনি নাজানে তেতিয়া আপুনি ত্যাগ কৰক আপুনি পদবীৰ পৰা ত্যাগ কৰক আৰু আজি এমএলএ নেক্সট টাইমৰ কাৰণে আকৌ যদি আপুনি এতিয়া দাবী কৰিছে বিচাৰিছে কিন্তু আপোনাৰ কাৰণে সেইটো লাজজনক আপোনাৰ বিচৰাতে আপোনাৰ ভুল বুলিহে মই কওঁ সেই গতিকে আপুনি এতিয়া সাপোজ মই এক্সাম্পল এটা দিছো আপুনি কৈছে আৰ্টিকল 244 বিচাৰিলে আমাৰ কাৰণে লছ তেতিয়াহ'লে আপুনি যেতিয়া সংহাৰ পাতিছে সংহাৰ পতাৰ পাছতে আপোনাৰ ভৱিষ্যতৰ কাৰণে আপোনাৰ প্লেনিং থাকে প্লেনিং ক'ত আপুনি বিয়া পতাৰ পাছত আপোনাৰ ল'ৰা ছোৱালী লাগে সেই ল'ৰা ছোৱালীটো আপোনাৰ বুঢ়া বুঢ়ী হ'লে সেই ল'ৰা ছোৱালী আপোনাৰ দেখভাল কৰি আপোনাক চাব তো সেইটোৱেতো আপোনাৰ আৰ্টিকল 244 হয় সেইটোৱে আপোনাৰ 244 এইটো সেম আমাৰ কাৰ্বি আংলং ৰাইজৰ আৰ্টিকল 244 টো তাকেই বুজাইছে আমাৰ ল'ৰা ছোৱালী হয় আৰ্টিকল 244 সেই আৰ্টিকল 244 হে কাৰ্বি আংলঙক চাব উন্নয়ন কৰিব ডেভেলপমেণ্ট কৰিব মোৰ পাৱাৰ থাকিব আৰু সেই মোৰ পাৱাৰটো আজি আমি দাবী কৰিছো আৰু সেই দাবীৰ মতে আজি আমি 40-50 বছৰ ধৰি আজি আমি ষ্ট্ৰাগল কৰি আছো ডু এণ্ড ডাই আজি এই ডু এণ্ড ডাই কৰাটো আপোনাৰ মতে কি কৰিব লাগে আপোনাৰ মতে সেইবোৰ মানে গোটেই পানীত বৰফৰ নিচিনা গলাই দিছে আপুনি গলাব বিচাৰি আছে আপোনাৰ সেইটোৱে ষড়যন্ত্ৰ কিন্তু এতিয়া আকৌ এটা কথা মই স্পষ্ট ক'ব বিচাৰিছো এতিয়া আপুনি কাৰ্বি অনা কাৰ্বিৰ কথা দুই একটা কথা শুনি পাইছো ট্ৰাইবেল নন ট্ৰাইবেল কথা আমি শুনি পাইছো আৰে ভাই আমি সেইটো কথা এতিয়া মই স্পষ্ট ক'ব বিচাৰিছো আজি এই প্ৰেছ মিটৰ যোগেদি আজি মই দেওপানী সমষ্টিৰ মোৰ নাম শ্ৰীযুত বিদ্যা সিং দিছো মই 2022 মই এছডিচি হৈ মই প্ৰতিনিধিত্ব হিচাপে ৰাইজৰ প্ৰতিনিধিত্ব হিচাপে এছডিচি 1986 জন্ম হোৱা এছডিচি অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিৰ এটা ছাকচেছফুল পাৰ্টি 1995 এমু চুক্তি কৰিছে সেই ছাকচেছ হোৱা পাৰ্টিৰ থ্ৰুত আজি মই এটা যুৱক প্ৰজন্ম হয় এজন মই যুৱক নেতা বুলি মই নিজক কৈছো সন্মুখত প্ৰেছ মিটৰ সন্মুখত আজি মই ৰিপ্ৰেজেণ্ট হৈছো কাৰ কাৰণে কাৰ্বি আংলং জনসাধাৰণৰ কাৰণে কাৰ্বি আংলং বিভিন্ন জাতি ধৰ্ম বৰ্ণ লোকৰ কাৰণে কাৰ্বি আংলঙৰ সমাজৰ কাৰণে আজি মই ৰিপ্ৰেজেণ্ট হৈছো আজি 24 নং দেওপানী সমষ্টি 2022 মই ইলেকশ্যন আজি মই নিমাত হ'ব নোৱাৰো কাৰণে আজি মই প্ৰেছ মিট পাতিছো আমি এই কেইজন হৈ আজি আমি মাতিয়াৰ কাৰণটো হৈছে আজি আমি এই অট'নমাছ ষ্টেট আমাৰ দাবীটো অকল আমাৰ কাৰণে এছডিচি দলটো আমাৰ ব্যক্তিগতৰ কাৰণে নেকি নহয় এছডিচি যেতিয়া আছিলে সেই চৰকাৰ বিনামূলীয়াকৈ চাকৰি দিছে বিনামূলীয়াকৈ পাট্টা দিছে বিনামূলীয়াকৈ উন্নয়ন কৰিছে পথ পদূলি বনাইছে স্কুল কলেজ বনাইছে কি এছডিচি সময় নাই কৰা আজি কোনোবা ক'ব পাৰিব নেকি
কাৰ্বিৰ বাহিৰে বেলেগ ট্ৰাইব গাৰো ট্ৰাইব বা বেলেগ অন্যান্য ট্ৰাইব কি চাকৰি নাই পোৱা নেকি নাই পোৱা বুলি এজনৰ ক'ব পাৰিব নেকি আজি অসমীয়া মানুহ চাকৰি পাইছে বিহাৰী মানুহ চাকৰি পাইছে বেংগলী মানুহ চাকৰি পাইছে নেপালী মানুহ চাকৰি পাইছে ইয়াতে গাৰো সম্প্ৰদায় চাকৰি পাইছে যিমান ট্ৰাইব আছে আজি ৰেংমা কুকি তেওঁলোকে চাকৰি পাইছে এছডিচিৰ সময়ত ডিমাছাও চাকৰি পাইছে আজি যিমান কাৰ্বি আংলঙত বসবাস কৰা লোক সকলেও ইয়াতে সুবিধা পাইছে নাই পোৱা বুলি যদি কোনোবা ক'ব পাৰে মই আজি প্ৰেছ মিটৰ যোগেদি মই সুধিব বিচাৰো নাই পোৱা বুলি যদি ক'ব পাৰে ডক্টৰ নুমল মমিন ছাৰ আপুনি সেইটো ডকুমেণ্ট আমাক দেখুৱাওক হৈছে এজন কৰোনা ভাইৰাছ যি কেইদিন আগত হৈছিলে কৰোনা ভাইৰাছ তাতকৈ এইটো ডেঞ্জাৰাছ ভাইৰাছ হয় আৰু সেই ভাইৰাছে ভৱিষ্যত অন্ধকাৰ কৰিব পাৰে আৰু সেই ভাইৰাছে আমাৰ কাৰণে এটা বিপদ হ'ব পাৰে সেই বিপদৰ পৰা যদি আমি বাচিব লাগে এতিয়াৰ পৰা আমি ভাল চিকিৎসা ল'ব লাগিব আৰু সেই ভাইৰাছৰ কাৰণে আমি এতিয়া তেওঁক আমি ভালকৈ আমি চিনাক্ত কৰিব লাগিব বেমাৰটো আৰু তেখেতৰ মেণ্টেল প্ৰব্লেম হৈছে বুলি মই কম এতিয়া তেখেতৰ মেণ্টেল প্ৰব্লেম হৈছে আৰু তেখেতৰ একজন ডক্টৰ হয় তেখেতে ভাল চিকিৎসা কৰি লওক ছাৰ আপুনি ভাল চিকিৎসা কৰি লওক তেজপুৰ যায় আপুনিতো ডক্টৰে হয় আপুনিয়ে জানিব কিন্তু সেই কথাটো মই আপোনাক অৱগত কৰিছো আজি আপুনি সেই খাৰ কোৱাৰ কাৰণেহে মই আপোনাক ক'ব বাধ্য হৈছো ইমান দিনেতো আপুনি কোৱা নাছিলে আৰ্টিকল 244 এই কথা আপুনি এছেম্বলিটো মাত মতা নাই কিন্তু ইয়াত আহি আপুনি এইটো কথাটো কিয় ক'ব আপুনিতো সেইটো কথা ক'বই নালাগিছিল আপুনি কিয় ক'ব সেইকাৰণে আপোনাৰ মেণ্টেল প্ৰব্লেম হৈছে নেকি বুলি মই ভাবো তো সেই বস্তুটো আপুনি ভালকে এলাজ কৰি লওক ভালকে ট্ৰিটমেণ্ট কৰি লওক বুলি আপোনাক অনুৰোধ কৰিছো আজি সংবাদ মেলৰ যোগেদি আপোনাক অনুৰোধ কৰিছো কাৰণ আপুনি সেই বেমাৰটো ভাল নোহোৱা পৰ্যন্ত আমাৰ কাৰ্বি আংলঙত এই ভাইৰাছটো বিয়পি থাকিলে আমাৰ কাৰ্বি আংলঙত আকৌ বিয়পি গৈ থাকিব এই ভাইৰাছটো গতিকে আপোনাক অনুৰোধ কৰিছো যে আগন্তুক দিনত আহি থকা দিনত এনেকুৱা ভুল মন্তব্য যাতে প্ৰচাৰ নকৰে আৰু সেই কথাটো যাতে আপোনালোকে অন্য জাতি অন্য ধৰ্ম আমুক জগা তামুক জগা এইবোৰ কথা যাতে প্ৰচাৰ নচলায় যি আপোনালোকে কৰিবলগীয়া আছে কৰক ৰাজনীতি কৰিব আছে ৰাজনীতি কৰক ডেভেলপমেণ্ট কৰিব আছে ডেভেলপমেণ্ট কৰক আপোনালোকৰ পাৱাৰ আছে পাৱাৰ থকাৰ কাৰণে আপুনি এমএলএ আজি এছডিচিৰো এমএলএ হয় আপুনি এপিচিএলচিৰো এমএলএ হয় আজি কংগ্ৰেছৰো এমএলএ হয় আজি আপোনাৰ বেলেগ চিপিএমএলৰ এমএলএ হয় বোকাজান এমএলএটো আপুনি হেড অফ দ্য ইনচাৰ্জ হেড অফ দ্য গাৰ্জেন হেড অফ দ্য পিলাৰ আপুনি সেইটো আমুক পাৰ্টি আমুক জাতি আমুক ধৰ্ম কৈ থাকিলেতো নহব না আজি চিফ চিএম ডক্টৰ তুলিৰাম তেওঁতো অল কাৰ্বি আংলঙৰ চিএম হয় চিফ এক্সিকিউটিভ মেম্বাৰ হয় কিন্তু সেইটো বেলেগ পাৰ্টিৰ বুলি এতিয়া মই যদি অপজিশ্যন লিডাৰ বুলি মই নিজক কোৱা কথা নাই আজি আমি যদি কওঁ কাৰ্বি আংলঙৰ চিফ মিনিষ্টাৰ চিএম কোন হয় বুলি ক'লে আমিতো তুলিৰাম ৰঙাহে ক'ব লাগিব এতিয়া তোমালোকৰ বোকাজান এলএৰ বিধায়ক কোন বোলে আমিতো আপোনাৰ নামেই ল'ব লাগিব না ছাৰ আজি অমৰ সিং টিছো আমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আজি কাৰ্বি আংলঙৰ এমপি কোন বুলি ক'লেতো যিমান জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ আছে যিমান ৰাজনৈতিক অৰাজনৈতিক ছ'চিয়েল অৰ্গানাইজেশ্যনকে ধৰি তেওঁলোকেতো ক'ব লাগিব যে আমাৰ কাৰ্বি আংলঙৰ এমপি আমুক অমৰ সিং টিছো আমাৰ কাৰ্বি আংলং চিফ এক্সিকিউটিভ মেম্বাৰ চিএম তুলিৰাম ৰঙা এমএলএ কোন বুলি ক'লে আপোনাৰে নাম ল'ব লাগিব কাৰ্বি আংলং এমএলএ যি কেইজন আছে আপোনাৰ দৰসিং ৰঙা আপোনাৰ বীৰা সিং লেং আপোনাৰ সেই কেইজনেতো বৰ্তমান আমাৰ এমএলএ তো আমিতো এমএলএৰ নামটো আপোনালোকে ল'ব লাগিব তো আজি আমুক পাৰ্টিৰ এমএলএ হয় তামুক পাৰ্টিৰ এমএলএ হওক কৈ যদি সেইটো আমুক পাৰ্টিৰ মানুহ ঘৰ হয় সেইটো ৰাস্তা এতিয়া মোৰ ঘৰৰ ৰাস্তা এতিয়ালৈকে আপোনালোকে বনাই দিব পৰা নাই কিন্তু মই বেলেগ পাৰ্টি হোৱাৰ কাৰণে মোৰ ঘৰৰ ৰাস্তা বনাই দিয়া নাই নেকি যে সেইটো আমুক পাৰ্টি হয় বুলি কি সেই বেমাৰী কি আপুনি নাচাব নেকি আপোনাৰ স্কুল ষ্টুডেণ্ট হয় এইটো ষ্টুডেণ্ট বুলি ক'লে আপোনাৰ এটা স্কুল হয় সেই স্কুলতো বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন জাতি ধৰ্মৰ ল'ৰা ছোৱালী স্কুলত পঢ়ে তো সেই বুলি কি সেইটোতো নাই মোৰ ষ্টুডেণ্ট নহয় সেইটোতো আমুক জাতি হয় তাক নপঢ়াম মই ইয়াক পঢ়াম সেইটো ক'লেতো নহ'ব না ইউনিফৰ্ম কি কাৰণে ইউনিফৰ্মটো এটা ড্ৰেছ সেইটো কোনো জাতি ধৰ্ম বৰ্ণৰ চিন নাই আৰু সেই ইউনিফৰ্মটো ইউনাইটেড দেখাইছে ইউনিটি দেখাইছে আৰু সেই ইউনাইটেডলি আপুনি ইউনিটি আপুনি আনক দল সংগঠন যিমান আছে আনক পজিশ্যন অপজিশ্যনৰ চবক আনক
আপোনাৰ দাবী আপোনালোকে আৰ্টিকেল 240 ওপৰত মাত মাতিম বলক বুলি আপোনালোকে কওক অট'নমাছ ষ্টেট আমি বিচাৰিব লাগে বলক আপোনালোকে আমাৰ লগত সহায় সহযোগ দিয়ক বুলি আপোনালোকে কওক না আপোনালোকে কিয় এইটো কোৱা নাই আপোনাৰ ষ্টুডেণ্ট হয় না অল অৰ্গানাইজেশ্যন অল পলিটিকেল পাৰ্টি যিমান আছে কাৰ্বি আংলঙত বা যিমান আপোনাৰ বোকাজান এলে সব জাতি জনগোষ্ঠী যিমান ধৰ্ম বৰ্ণৰ লোক আছে সবক আঁকোৱালি লওক সকলো ষ্টুডেণ্টক আপোনাৰ লৈ লওক তেতিয়া আপুনি কওক এছেম্বলিত কওক আপুনি টেবুলত গৈ আপুনি মানে মাৰি কওক যে আমাৰ দাবী এইটো আমাৰ মাং এইটো আৰু আমাৰ এই মাঙৰ কাৰণে আমি কত যুগৰ দিনৰ পৰা আমি দাবী কৰি আহিছো এই কথাটো স্পষ্ট আপুনি কওক না আপুনি এমএলএ নহয় আপোনাক এমপি বনাম এমপি নহয় আপোনাক চিএম বনাম আমি কাৰ্বি আংলং ৰাইজে যদি আপুনি অট'নমাছ ষ্টেট আনিব পাৰে কাৰ্বি আংলঙৰ আৰ্টিকেল 244 এ যদি আপুনি আনিব পাৰে আমি আপোনাক নট ফৰ নেতা আমি নেতা বোলে আমি গড ফাদাৰ হিচাপে আপোনাক মানিম গড ফাদাৰ হিচাপে আমি মানিম আপোনালোকে সেইটো কৰিব পাৰিব ক্ষমতা আছে আজি মই সংবাদ মেলৰ যোগেদি আপোনাক কৈছো স্যাৰ আপোনাৰ ক্ষমতা নাই আৰু নোৱাৰে আপোনালোকৰ মতামতটো আমি গম পালো আজি আপুনি মিডিয়া পাৰ্চন সাংবাদিকৰ প্ৰশ্নত আপুনি ক'লেই নহয় আৰ্টিকেল 244 আহিলে লছ হ'ব এই কথাটো আপুনি কৈ দিলে মানে অট'নমাছ ষ্টেট নালাগে আৰু বিচাৰিব নালাগে আৰু বিচাৰিব নোৱাৰো এই কথাটো আপুনি স্পষ্ট আমাৰ সংবাদ মেলৰ আগত কৈ দিলে তো সেই গতিকে মোৰ অনুৰোধ স্যাৰ যাতে এই বিষয়সমূহ অপপ্ৰচাৰ নকৰিব আৰু নিজৰ স্বাৰ্থৰ কাৰণে আপুনি কৰিছে এই স্বাৰ্থৰ যদি আপুনি কৰিব আছে কৰি থাকক কিন্তু আমাৰ স্বাৰ্থ হৈছে কাৰ্বি আংলং ৰাইজৰ স্বাৰ্থ হৈছে অট'নমাছ ষ্টেটটো লাগিব আৰু আৰ্টিকেল 244 এই নোপোৱা পৰ্যন্ত আমাৰ কাৰ্বি আংলং ৰাইজে আমি দাবী কৰি যাম আৰু দাবী কৰি থাকিম আৰু আমি ডু এণ্ড ডাই আমি প্ৰটেষ্ট কৰি যাম আৰু আপোনালোকৰ চৰকাৰ আছে পাৱাৰ আছে যি আমাক অত্যাচাৰ কৰিব আছে আমাৰ মাজত যিমান শাস্তি দিব আছে দিয়ক আমি চেক্ৰিফাইচ কৰিম আমি জেলত পঠাব আছে আমাৰ জেলত পঠাম নো প্ৰব্লেম আপোনাৰ কিবা যদি আমাৰ শাস্তি দিবলগীয়া আছে দিয়ক নো প্ৰব্লেম কিন্তু আমাৰ দাবী কেতিয়াও আমি ৰখিব নোৱাৰো আৰু আমি ৰৈ থাকিব নোৱাৰো আমাৰ দাবী সদায় থাকিব এইটোৱে কৈ মোৰ আজি সংবাদ মেলত আমাৰ সংবাদ মিডিয়া পাৰ্চন সাংবাদিক বন্ধুসকল আজি এই প্ৰচাৰসমূহ যাতে আপোনালোকে ৰাইজৰ আগত প্ৰচাৰ হয় আৰু এই বিষয়টো ডক্টৰ নোমল মণি ছাৰে যিখিনি কথা কৈছে এই কথাটো তেওঁ অৱগত যদিও হোৱা নাই আৰ্টিকেল 244 এই কথা যদি তেওঁ নাজানিলে আমি শিকাম আৰ্টিকেল 244 এই কথাটো এইটো মই স্পষ্ট কৈছো আমাৰ এএছডিসি অফিচ আছে আহক আৰু তেওঁ ডেভেলপমেণ্টৰ কথা কৈ থাকে সদায় আমি এইটো কৈছো আমি ডেভেলপমেণ্টৰ কথা আমি কোৱা নাই আপুনি কিয় ডেভেলপমেণ্ট কৰা নাই আমি সেইটো কথা কোৱা নাই ডেভেলপমেণ্ট আনিছে আপোনাক ধন্যবাদ কিন্তু আপুনি আৰ্টিকেল 244 এই বিষয় কিয় ক'ব আপুনি এই বিষয়টো ক্লিয়াৰেন্স আপুনি দিব লাগিব আৰ্টিকেল 244 এই আহিলে লছ হ'ব তেতিয়া অট'নমাছ কাউন্সিল থকাটো বি আমাৰ লছ হ'ব সেইটো বি আপুনি বেক কৰিব বিচাৰি আছে নেকি এটা আমাৰ আমি ডাউট ফিল কৰিছে যে অট'নমাছ ষ্টেট বৰ্তমান ডিষ্ট্ৰিক্ট কাউন্সিল এই কেএচিচি আপুনি মানে উভতাব বিচাৰি আছে নেকি মোৰ এটা প্ৰশ্ন আৰু এটা ডাউটফুল আৰু আপোনাৰ ফিলিংটো এইটো দেখুৱাই আছে হয়নে ফিলিংটো এইটো আহি আছে আৰু চেমছন সিংটিৰ কথাও মই আকৌ দুহৰাব বিচাৰিছো আপুনি সেইটো এটা ফেমিলি পৰিয়ালৰ লগত কি ব্লাড আছে কি ৰিলেশ্যনশ্বিপ আছে আমাৰ মিডিয়াসকলে আপোনাৰ সেই প্ৰশ্নটো সোধাও নাই আৰু আমিও সোধা নাই আৰু ইমান দিনে আপোনাৰ এই কথালৈ আজিলৈকে কোনো মানুহে প্ৰশ্ন আপুনি কোন জগাৰ হয় আপুনি কাৰ লগত কি ৰিলেশ্যনশ্বিপ সেইবোৰ প্ৰশ্ন আমাৰ উঠা নাই আপোনাক একটা প্ৰশ্ন 1969 আৰ্টিকেল 244 এৰ বিষয়ে আমাৰ কাৰ্বি আংলং প্ৰটেকশ্যনৰ কাৰণে কাৰ্বি আংলং উন্নয়নৰ কাৰণে এই আৰ্টিকেলৰ কথাটো লৈহে আপুনি এটা বেয়াকৈ আপুনি কোৱা কাৰণে সেই কথাটো লৈহে আমাৰ কাৰ্বি আংলং ৰাইজে আপোনাক বেয়া পাইছে সেই বেয়া পোৱাতহে আজি আপুনি নিজৰ পৰিচয় দেখুৱাইছে যে চেমছন সিংটিৰ থেংকুৰ সিংটিৰ আমাৰ মা আমুক তামুক আপুনি এইবোৰ আপোনাৰ মেণ্টেল বেয়া হৈছে আপোনাৰ মেণ্টেল প্ৰব্লেম হৈছে ছাৰ সেইকাৰণে আপুনি ভালকে চিকিৎসা কৰি লওক বুলি মই আপোনাক আকৌ কৈছো নমস্কাৰ